90 দশকৰ শৈশৱ নিয়ৰবোৰ এতিয়াও সৰিছে, নিয়ৰবোৰ তেতিয়াও সৰিছিল। প্ৰভাতী এতিয়াও আহিছে, প্ৰভাতী তেতিয়াও আহিছিল। সকলো একেই আছে, মাথো শৈশৱটোহে নোহোৱা হ'ল। শৈশৱৰ সেই শিলিখাজোপাহে নোহোৱা হ'ল। শৈশৱৰ লগৰীবোৰহে ক'ৰবাত হেৰাই গ'ল। স্কুলৰ সেই সৰু সৰু বিনিময়বোৰ, মাটি পেঞ্চিলৰ সলনি শিলিখা, বিদ্যাপথৰ সলনি পুঙি, ফলি মোচাৰ সলনি আমলখি, কিমান কি যে সলোৱা নাছিলোঁ। স্কুলৰ চাৰিওকাষ খুচৰি খুচৰি বিচাৰি অনা নাচবগীক যে বেঞ্চত চপৰিয়াই চপৰিয়াই কিমান নচুৱাইছিলোঁ। লেজাৰ সময়ত খেলা খেলবোৰ, চেংগুটি, ৰেডি বচি, ৰং বিৰং, কাবাডী, কিমান কি যে খেল। সেই অকৃত্ৰিম আনন্দবোৰৰ পৰা আজি বাৰুকৈ বঞ্চিত। পুৱাই পদূলিৰ পৰা মৰা চিঞৰ, ঐ যাবি নে নাযাৱ, আহ নহ'লে এটাও নাপাবি। ক'ত যে হেৰাল। লৰালৰিকৈ চুৱেটাৰটো পিন্ধি নিয়ৰৰ টোপালবোৰ গাত সাবুতি আন্ধাৰ পোহৰৰ মাজেৰে ভিৰাই লৰ দিছিলোঁ শিলিখা তলৰ ফালে। হেঁপাহৰ শিলিখাবোৰ কোচ ভৰাই বুটলিছিলোঁ। কেতিয়াবা আমাতকৈ আগতে যোৱা ককাজনক দেখিলে বিৰাট খং উঠিছিল। তেতিয়া সেই প্ৰকাণ্ড শিলিখাজোপা সাৱটি আমি লৰাবৰ চেষ্টা কৰিছিলোঁ। থল থল কৰে শিলিখাবোৰ যেন আমাক দেখি তললৈ নামি আহিছিল। এনে লাগিছিল যেন পৃথিৱীৰ আটাইতকৈ কৰিব নোৱাৰা কামটো আমিয়েই কৰিলোঁ। কুচে যেতিয়া ভৰ বহন কৰিব নোৱাৰিছিল, কচু পাতে সেই অধিকাৰ গ্ৰহণ কৰিছিল। মধুৰতকৈ উত্তম যেন লগা শিলিখাবোৰ বুকুত সাৱটি ঘৰমুৱা হৈছিলোঁ। তেতিয়া সূৰ্যৰ প্ৰভাতী কিৰণে পৃথিৱীৰ বুকুত চানি ধৰিছিল।